এই মুহূৰ্তত গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে লৈ আহিছোঁ এক সুখবৰ। কালি হৈ যোৱা কেবিনেট বৈঠকত গ্ৰামাঞ্চলৰ লোকৰ উন্নয়নৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তকেইটা আমি জনাই আছোঁ এই মুহূৰ্তত SK টিপছৰ সমূহ দৰ্শকক। যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু সদায় পাই থাকিব এনেধৰণৰ নতুন নতুন ভিডিঅ'। গ্ৰামাঞ্চলৰ জনতাৰ বাবে 7টা বৃহৎ সিদ্ধান্ত অসম চৰকাৰৰ। গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ বাবে 400 কোটি টকা অনুমোদন কৰিব চৰকাৰে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত বিভিন্ন আঁচনিৰ অনুমোদন। গ্ৰাম্য অঞ্চলত শুষ্ক ইউনিট স্থাপন কৰিব চৰকাৰে। 2671 গৰাকী হিতাধিকাৰীলৈ ক্ষুদ্ৰ দান মিল আগবঢ়াব চৰকাৰে। 126 গৰাকী হিতাধিকাৰীলৈ যৌথ দান কৰা যন্ত্ৰ আগবঢ়াব চৰকাৰে। গ্ৰামাঞ্চলত বিতৰণ কৰা হ'ব 1000খন মিনি ট্ৰাক। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছোঁ দৰ্শকক। চৰকাৰে কালি হৈ যোৱা কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে অসমৰ জনসাধাৰণৰ বাবে। কি সিদ্ধান্ত আছে আমি জনাই আছোঁ আমাৰ SK টিপছৰ সমূহ দৰ্শকক। ৰাজ্যিক কেবিনেটত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। BTRত পৰাগ BTRত ইংৰাজীৰ লগতে থাকিব বড়ো বাংলা তাৰিখ। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে চৰকাৰে। ৰাজ্যৰ 52,000 পথৰ ব্যৱসায়ীৰ বাবে বিশেষ আঁচনি আনিব চৰকাৰে। পথৰ ব্যৱসায়ীক 10,000 টকাকৈ পোনপটীয়া ঋণ প্ৰদান কৰিব চৰকাৰে। বেংকৰ ষ্টাম্প ডিউটি বহন কৰিব চৰকাৰে। যোৰহাট মাজুলী দলংৰ ক্ষেত্ৰত ৰাজ্যিক GST ৰেহাই দিয়া হ'ব। এইবাৰ পূজাত কঠোৰভাৱে বলবৎ হ'ব কোভিড SOP। আজিৰ ভিডিঅ'টো দৰ্শকসকল ইমানেই আছিল। সেয়া যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু সদায় পাই থাকিব নতুন নতুন ভিডিঅ'।